গ্ৰেজুৱেট লেভেলৰ পৰীক্ষা আছে তাত কুৱেশ্যন পেপাৰ 150টাই থাকিব কিন্তু 125টা কুৱেশ্যনত 1 মাৰ্ক আছে আৰু নেক্সট লাষ্ট 126ৰ পৰা 150 কুৱেশ্যনত 2 মাৰ্ক আছে কাৰণ তাৰে টোটাল মাৰ্ক 175 যদি 0.25 1 নম্বৰৰ এগেইনষ্টত 0.25 যদি 2 নম্বৰীয়া কুৱেশ্যন দিলে 0.50 মানে যেতিয়া দ্বিতীয় দিনা পৰীক্ষা আছে 29 তাৰিখে পৰীক্ষা আছে ৰাতিপুৱা 5,56,000 কেণ্ডিডেট আছে এই কেণ্ডিডেট বিলাকৰ 175 নম্বৰ আছে টোটাল 150 নম্বৰ 150টা কুৱেশ্যন থাকিব 1 নম্বৰৰ পৰা 125 নম্বৰ 1 নম্বৰীয়া কুৱেশ্যন 126ৰ পৰা 150 লৈকে 2 নম্বৰীয়া এইটো হ'ল নম্বৰ তাৰপিছত যিটো 27 তাৰিখে পৰীক্ষা আছে গ্ৰেড 4ৰ তাত দিওবেলা পৰীক্ষা আছে ৰাতিপুৱা ক্লাছ 10 যিবিলাক আছে ক্লাছ 10ৰ পৰীক্ষা আৰু পিছবেলা আছে ক্লাছ 8ৰ পৰীক্ষা তাতে কেণ্ডিডেট 8,26,000 8,27,130 এইটো হ'ল আপোনাৰ ক্লাছ 10 পাছ আৰু যেটো ক্লাছ 8 পাছ আছে তাতে কেণ্ডিডেট আছে 5,52,000 আৰু ইয়াতে 135 কুৱেশ্যন আছে 125টা কুৱেশ্যন আছে প্ৰত্যেকটাৰে এটা এটা 1 নম্বৰ 125টা নেগেটিভ মাৰ্কিং তাতে আছে গতিকে তেওঁলোকক শিক্ষাৰ্থীসকলক যিসকলে আহিব তেখেতসকলে যাতে আকৌ ৰিপিট কৰি আছে যাতে একদম যেতিয়ালৈকে নিজে ছেটিছফাই নহয় আনচাৰ কৰিব নালাগে 23 তাৰিখৰ 28 তাৰিখৰ তেল কেণ্ডিডেট কৈ দিয়কচোন বেলেগ বেলেগ কৈ আছো 30 তাৰিখৰ আপোনাৰ প্ৰথম 15 তাৰিখ হ'ল 11,23,204 ঠিক আছে আৰু যিটো বেচেলৰ ডিগ্ৰী আছে তাতে হ'ল 5,29,000 দুটা মিলাই কম নেকি 5,29,989 529,989 5,29,979 আৰু পিছবেলা আছে ড্ৰাইভাৰৰ পৰীক্ষা তাতে আছে 2,04,091 এইটো 29 তাৰিখ আগবেলা 5,29,989 পিছবেলা 2,04,091 প্ৰথমটো হ'ল গ্ৰেজুৱেট লেভেল দ্বিতীয়টো হ'ল ড্ৰাইভাৰ লেভেল ড্ৰাইভাৰৰ ক্ষেত্ৰতো 150 কুৱেশ্যন আৰু 150 মাৰ্কছ আৰু 27 তাৰিখে দুটা মিলালে 13,80,000 মান 15 তাৰিখ একদম সবচে বেছি কেণ্ডিডেট আৰু এক বেলা ৰাতিপুৱা 10:30টাৰ পৰা আৰম্ভ হ'ব কাৰণে এক বেলা আছে কাৰণে অলপ ডিলে কৰা হৈছে কিন্তু পিছবেলা পৰীক্ষাবিলাক দ্বিতীয়বাৰ পৰীক্ষাবিলাক 9 বজাতে হ'ব কাৰণ দুবেলা পাতিব লাগিব গতিকে প্ৰথমটো 10:30টাত আছে আৰু 3 ঘণ্টা সময় দিয়া হৈছে বাকি সাৰে গোটেই কথাখিনি কৈছেই মই পৰীক্ষাৰ্থীক সোনকালে যাবলৈ কৈছো আৰু যিটো লৈ যাব পৰা বস্তু তেওঁলোকৰ পেন পেন্সিল কাগজ যিখিনি পেন পেন্সিল বা তেখেতসকলক যিটো ৰাবাৰ বা কিবা লাগে সেইখিনি নিব পাৰিব প্লাষ্টিক কাৰ্ড সাৰে কৈছে লৈ যাব পাৰিব অলপ মিনিমাম টেষ্ট যিহেতু অহা যোৱা কৰে সেইখিনি টকা তেওঁলোকৰ থাকিব পাৰে তাতকে ভিতৰত একো নিব নোৱাৰিব বাকীখিনি 100 মিটাৰ দূৰতে থৈ আহিব লাগিব সেইকাৰণে সাৰে কৈছে ইতিমধ্যে যে অলপ বেছি অলপ কৈছে যে ব্যৱস্থা যদি কৰিব পাৰে বাহিৰৰ ফালে ৰাখাৰ কাৰণে কম দাম কম খৰচত এইটো ব্যৱস্থা তেওঁলোকে কৰিব কিন্তু পাৰা পৰিশ্ৰমে নিজৰ এটা সময় দিয়া হৈছে যাতে যেতিয়া এনচাৰ কৰে তাৰ আগতে খুব ভালকৈ ভাবি চিন্তি এনচাৰ কৰে এইটো যাতে ভুল নকৰে যিমান পাৰে নিজৰ মতে যেতিয়া একেবাৰে নিজৰ মতে যেতিয়া তেওঁ সন্তুষ্ট হয় যে এইটো এনচাৰ হ'ব তেতিয়াহে নিজৰ এনচাৰটো যাতে কৰে এইটোও শিক্ষাৰ প্ৰত্যেক আপোনালোকৰ জৰিয়তে সকলো যিসকল কেণ্ডিডেট এতিয়া হ'ব তেওঁলোকক অনুৰোধ জনাইছো এই খৰধৰ কৰাৰ প্ৰয়োজন নাই দেৰ ইজ সাফিচিয়েণ্ট টাইম আৰু আৰামছে যেতিয়া একদম পুৰা সন্তুষ্ট হৈ যায় যে এইটোৱে মোৰ হিচাপে এনচাৰ তেতিয়াই যাতে বাবল কৰে দ্বিতীয়তে এইটো এটা কম্পিটিশ্যনৰ পৰীক্ষা আছে কোনো যেতিয়া বহুতে কথা পাতি কিবা কৰিব বিচাৰে যে এইটো এনচাৰ এইটো হ'ব এইটো কিন্তু আপোনাক মোৰ ছাত্ৰ ছাত্ৰী কৈ যে যিজন কেণ্ডিডেটে আপোনাক ক'ব যে এইটো এনচাৰ কাৰেক্ট আছে এইটো বিপথে পৰিচালিত কৰাৰ কাৰণে হ'ব পাৰে গতিকে বিগ চিয়ৰ বি মানে নিজে যেতিয়ালৈকে চিয়ৰ নহয় বাবল কৰিব নালাগে দেট ইজ মাই ৰিকুৱেষ্ট আৰু নিগেটিভ মাৰ্কিঙো আছে দ্বিতীয়টো হ'ল যে পাৰ কুৱেশ্যন 1 মাৰ্ক আছে প্ৰথম দিনা প্ৰথম পৰীক্ষাত 1 মাৰ্ক
যেটো আমার হায়ার সেকেন্ডারি লেভেল পরীক্ষা আছে 11,23,000 আছে তার 150টা কোশ্চেন থাকিব আর প্রত্যেকটা 1 নম্বর থাকিব যেটো 29 তারিখে পরীক্ষা আছে আগবেলা এটো গ্রাজুয়েট লেভেলৰ পরীক্ষা আছে তার কোশ্চেন পেপার 150টাই থাকিব কিন্তু 125টা কোশ্চেনত 1 মার্ক আছে আর নেক্সট লাস্ট 126 ৰ পৰা 150 কোশ্চেনত 2 মার্ক আছে কারণ তাৰে টোটাল মার্ক 175 যদি 0.25 এক নম্বরের এগেস্ট 0.25 যদি 2 নম্বরিয়া কোশ্চেন দিলে 0.50 মানে যেতিয়া দ্বিতীয় দিনা পরীক্ষা আছে 29 তারিখে পরীক্ষা আছে রাতিপুৱা 5,56,56,000 ক্যান্ডিডেট আছে এই ক্যান্ডিডেট বিলাকৰ 175 নম্বৰ আছে টোটাল 150 নম্বৰ 150টা কোশ্চেন থাকিব এক নম্বৰৰ পৰা 125 নম্বৰ এক নম্বৰীয়া কোশ্চেন 126 ৰ পৰা 150 লৈকে 2 নম্বৰীয়া এটো নম্বৰ তাৰপিছত যেটো 27 তাৰিখে পৰীক্ষা আছে গ্ৰেড 4 ৰ তাত দিওবেলা পৰীক্ষা আছে ৰাতিপুৱা ক্লাস 10 যিবিলাক আছে ক্লাস 10 ৰ পৰীক্ষা আৰু পিছবেলা আছে ক্লাস 8 ৰ পৰীক্ষা তাতে কেন্দ্ৰীয় 8,26,000 8 লাখ কেন্দ্ৰীয় হ'ল 8,27,130 এটো হ'ল আপোনাৰ ক্লাস 10 পাস আৰু যেটো ক্লাস 8 পাস আছে তাতে ক্যান্ডিডেট আছে 5,52,000 আৰু ইয়াতে 135 কোশ্চেন 125টা কোশ্চেন আছে প্ৰত্যেকটাৰে এটা এটা 1 নম্বৰ 125টা নেগেটিভ মার্কিং তাতে আছে গতিকে তেওঁলোকক শিক্ষাৰ্থীসকলে আহিব তেখেতসকলে যাতে আকৌ ৰিপিট কৰি আছে যাতে একদম যেতিয়ালৈকে নিজে স্যাটিসফাই নহয় আনসার কৰিব নালাগে 30 তাৰিখৰ 27 তাৰিখৰ তেল ক্যান্ডিডেট কই দিয়কচোন তোমরা বেলেগ বেলেগ কই আছে 30 তাৰিখৰ আপনার প্রথম 15 তারিখ হল 11,23,204 ঠিক আছে আর যেটো ব্যাচেলর ডিগ্রি আছে তাতে হল 5,29,000 দুটো মিলাই কম নাকি 5,29,989 529,989 5,29,979 আর পিছবেলা আছে ড্রাইভারের পরীক্ষা তাতে আছে 2,04,091 এটো 29 তারিখ আগবেলা 5,29,989 পিছবেলা 2,04,091 প্রথমটো হল গ্রাজুয়েট লেভেল দ্বিতীয়টো হল ড্রাইভার লেভেল ড্রাইভারের ক্ষেত্রে তো 150 কোশ্চেন আর 150 মার্কস আর 27 তারিখে দুটা মিলালে 13,80,000 মান